guys, welcome to my channel guys. Aha kora আপোনালোকৰ সকলোৱে ভাল। So welcome কৰিছো আপোনালোকক অসম কমেডি চেনেললৈ। So পুনৰ আহিছো পানী নিউজৰ ভিডিঅ'লৈ। চাই যদি ভাল পোৱা তেন্তে সাবস্ক্ৰাইব আৰু লাইক কৰিব নিশ্চয় নাপাহৰিব। লগতে বন্ধুৰ সৈতে শ্বেয়াৰ নিশ্চয় কৰিব। So guys, ৰেল চলে হুকিয়াই, টেম্পু চলে জপিয়াই। আজিকালি দুনিয়া ছোৱালীবোৰক টপাবোৰেহে টপিয়াই। 90% আইফোনৰ চেলফি আইনাৰ সন্মুখত তোলা হয়। মাত্ৰ সেইটো দেখুৱাবৰ কাৰণে যে তাৰ আইফোন আছে। 500 লোক আক্ৰান্ত, লকডাউন আৰম্ভ। 5000 লোক আক্ৰান্ত, তালিবাতি বজাই সমদল। আৰু 60,000 লোক আক্ৰান্ত, দেহত ৰেল সেৱা মুকলি। মানে কৰোনা ভাইৰাছ কনফিউজ হৈ গৈছে, দেহত কৰোনাৰ বিৰুদ্ধে যুদ্ধ চলিছে নে উদযাপন কৰিছে। বোলে সময় কাৰো বাবে ৰৈ নাথাকে। গৰীব এজনে উলিয়াই দিম বাপ, কেনেকৈ নৰয় ময়ো চাম। চেনি, বহুত চেনি। তাৰ পাছত আহে জীয়েক থকা পাছতো নিজকে চিংগুল বুলি কৈ বেলেগৰ জীয়েকৰ ওপৰত চকু দিয়াবোৰ। টক টক শব্দ শুনি গুড়া বুলি চাই দিলো। গুড়ি চাই দেখিলো 8 ইঞ্চৰ হিল পিন্ধা এজনী ছোৱালী হেবাল। এখন বিয়াৰ আগত কুণ্ডলী চেক কৰাতকৈ দুয়োৰে মোবাইল চেক কৰাটো অধিক উচিত। চৰকাৰে যদি কয় এটা গছৰ পুলি ৰোৱা আৰু এটা মদৰ বটল ফ্ৰীকৈ লৈ যোৱা। মা কসম বে, মদাহীবোৰে গোটেই পৃথিৱীখন সেউজীয়া কৰি পেলাব বাপ। ओ भाई मारो मुझे मारो मुझे मारो नहीं ये मजाक हो रहा है। एक सेकंड यार, मजाक हो रहा है। গামোচা পিন্ধি শুই কি লাভ? যদি ৰাতিপুৱা হাৰ পাই গামোচাখন বিচাৰি ফুৰিব লাগে বা। যৌৱনতে প্ৰেম হয় সকলোৱে কয়। পিছত যে দখা খাব লাগে এইটো হলে কোনেও নকয়। Okay guys, আজিলৈ দিয়া মোক